মা ভাল পাইছনে অলপ টেবলেট কিটা কিন্তু ৰেগুলাৰ খাবি হয় নেকি শেষ হলে কবি মই আনি দিম ঠিক আছে দে ৰাখিছো আছা কা কি হৈছে মাৰ ভৰি এখনৰ বিষ নাৰ্ভৰ প্ৰব্লেম এখন মুখন দিম চা কি দিবা মা মানে ইখন বই ভাল নোহোৱালৈকে মোৰ ভৰিখন দিম মানুহজনী চলি থাকক তুমি কি কৰিবা আমাৰনো কি আছে পিটপিটাই ঘূৰি ফুৰা মানুহ তাতকে মানুহজনীয়ে চলি থাকক পিছে কোনখন দিম বুলি ভাবিছা কোনখন এইখনকে দিওঁ নেকি চা জোৰটো বেছি পাব চাওঁ ইয়াত দিয়াচোন এইখনে ভাল হ'ব কমল অ কমল কমল মাতিছে অ এই দাখন লৈ আহাচোন ঐ দাখন কিয় চা আৰে ভৰিখন কাটিব লাগিব নহয় কিয় শুলকাব পৰা নাযাবনে নেযাব নহয় বাবা দাখন আনি এইখিনি জেগাতে এনেকে এনেকে দুকুপ দি দিম একো নহয় একো নহয় তাৰপিছত মাল চাফা ঐ চা চেলি মোৰ জোচতে ওলাই গৈ চা একো নাই তুমি দিব বিচাৰিছা ভাল কথাহে ঐ চা মতা মানুহৰ ঠেং মাইকী মানুহৰ গাত দেখাব চা কমল দাখন আনাচোন মতা মাইকী কাটাৰ পিছত গম নাপায় নহয় বাবা ঐ চা নালাগে চা মই যা নহয় ৰ'বা ৰ'বা কমল দাখন আনা আকৌ হাই কমল সোনকালে আনা পাইছ মজাটো আহ তই আজি অ কমল তই দা আনিছ কমল তই দা আনিবলৈ গৈছ মাত এটা দেচোন দাখন আনিবিচোন কমল আৰু যদি দা আনিছ মই কৈছো তোৰ ভনীয়ে চেচ ভনীয়ে চেচ অ মই আহিছা মাই ডগছ ই মাই ডগছ মানে জীৱনত মই লেলুগা এটা এটা কথা শিকিয়ে আহিছো আজি যোনটো কথা মই নতুনকে শিকিছো জীৱনটো অথলে গুচি গলো কেনেকে অথলে গেল উপাধিটো যে কাৰ উপাধি ফৰিঙ ফৰিঙৰ কি উপাধি এইজনে এডালৰ বাহিৰে একোৱে চিৰি নাপাইছে কি কৈছা কি কৈছা এইটো বুজাই বুজিছে আৰু উপাধিটোৰ কথা কৈছো কাৰ উপাধি ফৰিঙৰ কথাটো কৈছো ফৰিঙৰ কি উপাধি মানে নতুনকে যে ফৰিঙ এজাত আহিছে মানুহে আকৌ সেইটো কাকতি উপাধি ৰাখিছে পাগালাটো সঁচাই কৈছো আচ্ছা ফৰিঙৰ কি কি উপাধি আছে শইকীয়া হাজৰিকা বৰা নাজানো বুলি কবলৈ লাজ পাইছে পাগলা কথাটো কা বছে গম পাইছে অ বছ কি হ'ল মানে চা মোৰ এই কথা 2 ডজন আছিলে কি কথা এই ফৰিঙৰ কি কি উপাধি আছে হেই ফৰিঙৰ হবলৈ উপাধি থাকে ইনছে নিমিয়ে এইটো ৰাকেশৰ ডাইলগ মোক মাৰিবলৈ আহিছে কিয় কাকতিটো উপাধি নাছে কাকতি ফৰিং মানে ফৰিঙৰ প্ৰতি কাকতি আৰু কি কি উপাধি আছে কাকতি ফৰিং তামুলী ফৰিং দেও ফৰিং মাই ডগছ এইসোপা চোন মানুহৰ লগত চেম্পু চেম চা কথা শুনিছে ছাৰ এতিয়া ফৰিঙো গৈ পেলাই মানুহে হ'লগে এইবিলাকতো মানুহৰ উপাধিহে আছে মই খালি এতিয়া উলিয়াব লাগিছে খাটনীয়া ফৰিং খাঘৰীয়া ফৰিং এই
বা মানুহৰ একে চিঞৰ লিভা বাঢ়ি কৰি দিব মইনা কলিতাজনী এজনী বান্ধোন গুজজনী এজনী বাদাম পকৰীজনী এজনী ঐ ৰচোন তই মোক আহি নিজে ভয় খুৱালি এতিয়া আকৌ উল্টাই মোকে গালি দিছ পাগলটো এইটো জধা মুখটো এইটো অলগদ্ধটো এইটো এইজনী এজনী মুখখন চালা ওপৰত কচপা জনী এজনী কান্তলীয়া চৰ খাবি একদম সেই মাস্কখনৰ ওপৰত গামোচাখন কেলে মাৰি আহিছ বা কৰোণা ভাইৰাছটো এতিয়া যিমান ডেঞ্জাৰাছ হৈ গৈছে মাছৰ পৰা যদি ধুনীয়াকে ভাইৰাছটো সৰকি যায় গামোচা লাগি হৈ যাব তুমি বাচি যাবা মই মৰি যাম সেই তেলীয়া পহু কটা খন্দেশ্বৰ কাইটি ঘৰৰ পৰা অহাৰ পাছৰ পৰা সেই ব্ৰেণ্ডটো যি দেখিছো বহুত বেডেলভ হৈ গৈছে দুমাহকে নিৰামিষ খোৱালে যে অ বাদাম পকৰী অ কলিজা গোটেই সোপা উদং অ মইনা কলিজা বান্ধোন গোট অ বাদাম পকৰী মইনা অ বোৱাৰী কি হল এনেকে দেদাউৰিয়াই আছে বা ভয় খাই গৈছো একদম কি হৈছে তোৰ তুমিতো ভালে মাতিলে নাহা মানুহ মৰিলেহে হা মানুহক কেনেকে এনেকে 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 ভয় খুৱাই কিয় মাতি আছ তোমালোকে এইবিলাক কাপোৰ চাহ খাইছা অ খাওঁ মৰিবলৈ ভাল জেগা অকণ নাপাইছো একেবাৰে সি গোটেইটো একে কাঁহৰ বানবাতি চাহ খাই দেখা নাই খণ্ডেচা খোৱা ঘৰৰ পৰা যে আহিছো অ মই কৈছে কিমান লৈ আহিছো কি বাতি বুলি কৈছিলা বানবাতি বামবাতি বানবাতি বানবাতি অ তাক একেবাৰে খন্দেশ্বৰ কাইটিয়ে বানবাতিহে দি পঠিয়াইছে লাগিব কি বামবাতি আনিবিচোন বাৰু আমিও চাম তোমাক মই আনি দি কি লাভ আছে এনেকে লুটিয়াই লুটিয়াই টেবুলতহে থৈ দিছা তই আনিবিচোন বাৰু আমি তাত কি খাব লাগে খাই চাম সঁচা অ তই কিনো ভৰ্তিকে খাইছা অকমান লৈ আছো মই চাওঁ কথাৰ গুৰিটো মানে সেইটো ইমান সময় ঘূৰি পকি মানে তোক সেই চাহকাপ লাগে হা মই চেভ কৈছা কিনো বনাই না দৰকাৰ নাই ইয়াৰ পৰা যা মই তোৰ চাকৰ নহয় যা ইয়াৰ পৰা মানে কৰোণা ভাইৰাছৰ বন্ধত যে বহুত বস্তু সলনি হৈ গ'ল তোমাৰ ব্যৱহাৰটো বাঢ়িয়ে মোৰ আকৌ সেই জাৰুৰ কোপকেইটাও সলনি হোৱা নাই খাবি একে আছে নে একদম তই সেয়া খাম আগতে চাহ অকণ লৈ আছো মই নোৱাৰো বুলি কৈছো নে নাই বহুত কাম আছে যা ইয়াৰ পৰা সঁচা সঁচা মই যে যাম বিচাৰিও নাপাবা নালাগে পস্তাবা পস্তাম সঁচা সঁচা সেই নাখাও যা নালাগে যা সেই নাখাও যা যা সেই নাখাও যা নালাগে যা যা পাগলটো বা একে মাথা বেয়া কৰি দিয়ে আহিবি ঘৰলে শান্তি নাই ধেত মইনা ধেত ধেত মণি ধেত বো কৰোণা বা আৰু কিমান মানুহ হৈছে কৰোণাও চাফা টিভিও শেষ বৰ্তমান অসমত 53লৈ বৃদ্ধি পাইছে কৰোণা সংক্ৰমিত লোকৰ সংখ্যা আৰু 18 গৰাকী চিকিৎসাধীন হৈ আছে কৰোণা সংক্ৰমিত ইতিমধ্যে আৰোগ্য লাভ কৰিছে 33 গৰাকী সংক্ৰমিত লোকে আৰু মৃত্যু হৈছে আন 2 গৰাকী সংক্ৰমিত লোকৰ টিভিটো লগালে নেকি উদ্বেগজনক খবৰ ৰাজ্যবাসীৰ বাবে যে অসমত এতিয়া কৰোণাৰ সংহাৰ আৰম্ভ হৈছে যিসকলোকে নিজকে সুৰক্ষিত বুলি ভাবিছে এতিয়াই জ্বলালে হয় এই সব মানে জহনী যোৱা আহিবি ঠেং কাটিম এই পাগল চবৰ পৰা মানে কিয় শান্তি নাই বাৰু এতিয়া টিভিটো জ্বলাই দিলে হয় সব মানে আচ্ছা দুইটা মানে বাহিৰৰ পৰা আহিছে ক'ৰ পৰা আহিছে এই ইমান যে কুৱেশ্যন সুধি আছা কোন হে তুমি মহস্যাদি বেহাবা আপুচ বাহ এই চেহেৰালৈ তুমি কোনটো চিআইডি ডিপাৰ্টমেণ্টত কাম কৰা হে চেহেৰাত নাযাবা আমাৰ মুচন চোৱা আমাৰ জিভা কলৈকে ওলাই চোৱা আমি চিআইডি মানুহ চোৱা অকণ বেলেগকে থাকিব লাগিছে ক'ৰ পৰা আহিছে দিল্লীৰ পৰা দেহলি বালা চাহ বেচালো চাহ বেচিছো ঘুগুনি ক'ৰ পৰা আহিছে কেৰেলাৰ পৰা তিতা নে ভাত মানে তিতা কেৰেলা নে ভাত কেৰেলা মানে মই বুজা নাই যি বুজিব লাগিছে মই বুজিম জেগাটো কোৱা ক'ৰ পৰা আহিছে কৈছে দেখোন কেৰেলাৰ পৰা বুলি বেমাৰত মানুহ পকাম খোৱা দি থলথলকে শুই আছে বোলে কেৰেলাত লাগি আছে জেগাকণ ক'ৰ পৰা আহিছে কৈ আছো দেখোন কেৰেলাৰ পৰা বুলি তলত তলত আৱাজ তলত মানুহ তলত নকৈছে জেগাকণ কোৱা অথনিবা দেখোন কৈয়ে আছো কেৰেলাৰ পৰা আহিছো কেৰেলাৰ পৰা আহিছো বুজাই থাকিলে মানে নুবুজেও
এতিয়া কিন্তু বুজিব এইটো কি ধৰণৰ চিআইডি ঐ বহুত কৈছো মানে ঠাণ্ডা মানুহ গৰম কৈছো বহুত গৰম মানুহ মই জীৱনত ঠাণ্ডা কৈছো হেই, হেই মোহৰ চিয়াদি বেহা বাপ এই চিয়াদি মানুহ জেগা সলাই থাকো তই জেগা যা সোমা এফালে সোমাই দে ক'ত ভিতৰত সোমাই দে ক'ত সোমাম জেলত সোমা আৰে মই আকৌ জেলত কিয় সোমাম চোৰ নেকি মই ই প্ৰশ্ন বহুত কয় ঐ আৰে ঐ কি হৈছে ই চা মোৰ অথনিৰ পৰা লগাই আছে মই তাক সুধিছো জেগা নাম সি কৈছে খোৱা বস্তু নাম কলা পেল হলেও বেলেগ কথা চা সি আকৌ কেৰেলা কথা কৈ আছে কেৰেলাটো তাৰ ইমান প্ৰিয় হৈ গৈছে চিআইডি জন এজন তুমি বুজা নাই কেৰেলা এখন অ' ঠাইৰ নাম আচ্ছা। তেওঁ তাৰ পৰা আহিছে আচ্ছা তাকে বুজাই ক'লে মোক খংটো যামই যায় হ'ব যোৱাচোন তুমি এডাল তাত থোৱাগৈ যোৱা বাৰু ভাল লাগিছে কিন্তু আজি মোৰ দুখো লাগিছে আজি মোৰ সঁচাকে দুখ লাগিছে চা কিয় এই ল'ৰাটো এই আপুনি ক'ৰ পৰা আহিছে দেলহিৰ পৰা দেহলি বালা চাবে চালো চাবে এই, চিচু এই, কথাটো কোৱা এই ল'ৰাটো দেহলিৰ পৰা আহোঁতেই গামোচা পিন্ধাইছে মই ভাল পাইছো এই যে মোৰ বাবুলালৰ ঘৰৰ পৰা আহিছো মোক উমাল এখনো নিপিন্ধাইছে উস্কাৰ উমাল এখনো তই তেওঁৰ নিচিনা ইমান মহান কাম কৰিছ